Hello friends. Friends বুলি নকওঁ ইয়াত মোৰ ডাঙৰ দাদা বাইদেউ চব আছে সেইটো কাৰণে মই আৰু ফ্ৰেন্ডছ বুলি ক'ব অলপ লাজ লাগে ন যিহেতু আজি ৰবিবাৰ আপোনাৰো ছুটি মোৰো ছুটি অলপমান সময় পাব ভিডিঅ'টো চাবলৈ সো মই ভিডিঅ'টো অলপ দীঘল কৰিম বুলি ভাবিছো তো ভিডিঅ'টো ষ্টাৰ্ট কৰো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা কথা কৈ লওঁ মই সদায় ৰবিবাৰে মোৰ এই ফালতু লেকচাৰ লৈ আহিম বুলি ভাবিছো ভিডিঅ'টো অলপ দীঘল হ'ব কিন্তু ভিডিঅ'টো ধৈৰ্য ধৰি চাব আৰু নতুন লৰা অলপমান ফুলবান্তি হৈ যায় ভিডিঅ'টো ষ্টাৰ্ট কৰো মোবাইল ফোন আমি সকলোৱে ব্যৱহাৰ কৰো কিন্তু আপুনি কেতিয়াবা জানিব চেষ্টা কৰিছেনে যে প্ৰথম মোবাইল ফোনটোৰ নাম কি আছিল প্ৰথম মোবাইল ফোনটোৰ নাম আছিল সিমন হেতু প্ৰায় দাম আছিল ৭০০০ তেতিয়া দিনত ৭০০০ টো বহুত আছিল এতিয়া দিনত তো ১০০০০ টকাৰ মোবাইল এটা ল'বলৈ যদি চিন্তা নকৰে মিনিমাম ১০০০০ টকাৰ মোবাইল এটা নহলে মোবাইলে নহয় আজিকালি সেনেকুৱা হৈ গৈছে এতিয়া দিনত ভাই ৭০০০ টকাৰ মোবাইল বহুত কিবা কিবি সেই মোবাইলটো চাব পাৰিছিল মেছেজ চাব পাৰিছিল আপুনি ৱৰ্ল্ড ক্লক যে দেশৰ টাইম আৰু কেলকুলেটৰ মেছেজ ইমেইল চাব পাৰিব কিন্তু সেই মোবাইলটো চিষ্টেম আছিল স্ক্ৰীন টাচ নাছিল তাৰ পিছত আমি জানো যে প্ৰথম ফোন কল কোন চনত কৰা হৈছিল আৰু প্ৰথম মেছেজ কেতিয়া দিয়া হৈছিল প্ৰথম ফোন কল কৰা হৈছিল 1973 চনত আৰু প্ৰথম মেছেজ দিয়া হৈছিল 1992 চনত 1992 চন বুলি ক'লে সিদিনা লাগে কিন্তু মেছেজ কৰিব যে পাইছো সেইটোৱে বহুত আৰু ডেভেলপ হৈ যায় যে ইণ্ডিয়াৰ নিচিনা দেশ এখনত যে নহওক তো এতিয়া আহিছিল ফাৰ্ষ্ট কেমেৰা ফোন কেতিয়া ওলাইছিল ফাৰ্ষ্ট কেমেৰা ফোন ভিভো নেকি না ওপো খুব এডভাৰটাইজমেণ্ট থাকে কেমেৰা ফোন কিন্তু ফাৰ্ষ্ট কেমেৰা ফোন ওলাইছিল জাপানত ২০০০ চনত ঠিক কৈছো অলপ কনফিউজ আছিল ২০০০ চনতে আছিল কেমেৰা ফোন তাৰপিছত আহিছো আইফোনৰ আমি বিভিন্ন মডেল দেখিছো কিন্তু আইফোনৰ হাইয়েষ্ট বিক্ৰী হোৱা মডেলটো কি হৈছে জানেনে হাইয়েষ্ট বিক্ৰী হোৱা মডেলটো হৈছে আইফোন 5s 2013 চনত ওলাইছিল হেতুৱে হাইয়েষ্ট বিক্ৰী হৈছিল হয়তো বেছি স্পেশাল বেছি ভাল স্পেসিফিকেশন নাথাকিব পাৰে কিন্তু হেতু বেছি বিক্ৰী হৈছিল তাৰ পিছত আহিছো স্মাৰ্টফোনৰ বজাৰ বুলি ক'ব পাৰি যে স্মাৰ্টফোনৰ সবতকৈ বেছি বিক্ৰী হোৱা দেশখনৰ নাম হৈছে ইণ্ডিয়া য'ত ইণ্ডিয়াত ইমান মোবাইলৰ ব্ৰেণ্ড আছে আপুনি গণিব নোৱাৰিব আঙুলিত নাটিব কিমান ব্ৰেণ্ড আছে মোবাইলৰ সবতকৈ বেছি বিক্ৰী হৈ যায় ইণ্ডিয়াত লগা হলে দাঁত মজা ব্ৰাছ পাত নহব পাৰে ঘৰত কিন্তু মোবাইল লাগিবই স্মাৰ্টফোন লাগিবই এতিয়া আহিছো জাপানত যিবিলাক মোবাইল বনায় জাপানত বনোৱা মোবাইল বিলাক বেছিভাগ ৱাটাৰপ্ৰুফ কিয় হয় আচলতে জাপানৰ মানুহে মোবাইল বিলাক পকেটত ৰাখি পেলাই সাঁতুৰিব যায় গা ধুৱে মানে মোবাইলটো লগত লৈ পানীত নামিব মাছ মাৰিব নেকি সেইটো নোৱাৰিম মোবাইলটো বহুত মৰমৰ পানীত নিব নোৱাৰিম ৱাটাৰপ্ৰুফ হলে তাহাঁতে মোবাইলটো লগত নিব ৱাটাৰপ্ৰুফ সেইটো কাৰণে বনাই লয় সেইটোৱে আছিল আজি এই ফালতু লেকচাৰ কিন্তু ফালতু লেকচাৰ মই মোৰ ষ্টাইলত মই ফালতু কৰিছো কিন্তু কথাখিনি সঁচাই মিছা বুলি নাভাবিব তো ফালতু লেকচাৰ হেগল বহুত বকিলো এতিয়া শান্তি এনজয় কৰক ফূৰ্তি কৰক ইউটিউব চাওক যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব কমেণ্টত জনাই দিব যে কেনেকুৱা লাগিছে ভিডিঅ'টো ভাল লাগিছে নে বেয়া লাগিছে আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাবস্ক্ৰাইবটো কৰি দিব মোৰ সকলো আপডেটছ আপোনালোকে পাই যাব লগতে থকা বেল আইকনটো বজাই দিব